নেৰিটছৰ উদ্যোগত এটি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। গহপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ললিত ভূঞাই সভাপতিত্বত আৰু নেৰিটছৰ পৰিচালন সঞ্চালক পিংকু চৌধুৰীৰ সঞ্চালনত যোৱা 20/5/2018 তাৰিখে হৈ যোৱা নেৰিটছৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা বিশ্বনাথ জিলাৰ কণ ছাত্ৰ-ছাত্ৰীসমূহক বৃত্তিৰ মাননি বঁটা প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি গহপুৰ শাখা নেৰিটছৰ সঞ্চালক ভুৱনেশ্বৰ তাঁতীয়ে এই সভাখনত ছয়দৰা মহাবিদ্যালয়ৰ অধ্যাপক মাধৱ বৰা, হাৱাজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কমল ফুকন আৰু গহপুৰৰ বিশিষ্ট সমাজসেৱক ধ্ৰুৱজ্যোতি বৰা, বিপুল হীৰা, দিব্যজ্যোতি বৰা, কৃষ্ণমণি দাস, কল্পজ্যোতি বনিয়াৰ লগতে গহপুৰ মহকুমাৰ বহুসংখ্যক বিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। তাৰোপৰি উক্ত অঞ্চলবিলাকৰ 2 শতিকাক ৰাইজ উপস্থিত থাকে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমতিপ্ৰাপ্ত নেৰিটছৰ সঞ্চালক পিংকু চৌধুৰীয়ে শিক্ষাই মানুহৰ জীৱনৰ আপুৰুগীয়া সম্পদ বুলি ছাত্ৰ-ছাত্ৰী তথা বুদ্ধিবৃত্তসকলৰ মাজত এক সুন্দৰ শুৱলা বহুমূলীয়া বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও নেৰিটছৰ গুৱাহাটী কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া বিজয় কুমাৰ দাস আৰু সম্পাদক প্ৰদীপ শৰ্মা নেৰিটছৰ পৰীক্ষা সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক শুৱলা ভাষাত বুজাই দিয়ে। আজি সভাত উপস্থিত থাকে বিশ্বনাথ জিলাৰ কেন্দ্ৰীয় সমন্বয়ক ভুৱনেশ্বৰ তাঁতী, ভ্ৰমানন্দ গগৈ। এই সভাতে বিশ্বনাথ জিলাৰ 24 গৰাকী স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু বৃত্তি বানৰিয়ে সম্বৰ্ধনা জনায়।